সকলোকে নমস্কাৰ জনালোঁ। দুটা গুৰুত্বপূৰ্ণ বাতৰি কাকতত প্ৰকাশ পাইছে যে যন্তৰ মন্তৰত যি প্ৰতিবাদ হৈছিলে সেই প্ৰতিবাদক লৈ বাতৰি প্ৰকাশ পাইছে। অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰীৰ লগতে শিক্ষামন্ত্ৰী মহোদয় হয়তো ইতিমধ্যে জ্ঞাত যে যন্তৰ মন্তৰত অপ্ৰাদেশিকৃত শিক্ষক কৰ্মচাৰী সংস্থাই প্ৰতিবাদ কৰিছিলে তেওঁলোকৰ দাবীসমূহক লৈ। দৈনিক অসম নামৰ যি বাতৰি কাকত আছে সেই বাতৰি কাকতৰ প্ৰথম পৃষ্ঠাত প্ৰকাশ পাইছে যে যন্তৰ মন্তৰত প্ৰতিবাদ সদৌ অসম অপ্ৰাদেশিকৃত শিক্ষক কৰ্মচাৰী। যি 2017 আৰু 2018 চনৰ যি প্ৰাদেশিকৰণ আইন আছিলে সেই আইনৰ সংশোধন বিচাৰি 19,717 গৰাকী শিক্ষক কৰ্মচাৰী পদ বিনা চৰ্তে প্ৰাদেশিকৰণ কৰিব লাগে। 20-30 বছৰ ধৰি বিনা বেতনে কৰ্মৰত হৈ আছে এইসকল শিক্ষক। তেওঁলোকৰ সৰ্বমুঠ 14টাকৈ দাবী আছে। শিক্ষক কৰ্মচাৰীৰ উপৰিও সেই ভেঞ্চাৰ বিদ্যালয়সমূহত অধ্যয়নৰত যিসকল ছাত্ৰ ছাত্ৰী আছে সেই ছাত্ৰ ছাত্ৰীৰো 3-4টা দাবী আছে। সেই ছাত্ৰ ছাত্ৰীসকলক বিনামূলীয়া সা সুবিধা প্ৰদান কৰিব লাগে। দৈনিক জনমভূমি বাতৰি কাকততো প্ৰকাশ পাইছে যে অপ্ৰাদেশিকৃত বিদ্যালয়ত কৰ্মৰত শিক্ষক কৰ্মচাৰীয়ে কঁপাই তুলিছিল দিল্লীৰ যন্তৰ মন্তৰ। অসমৰ শিক্ষাগুৰুৱে তেওঁলোকৰ দাবী প্ৰাদেশিকৰণৰ দাবী আত্মজাহৰ ভাবুকি দিছে ভেঞ্চাৰ বিদ্যালয়ত কৰ্মৰত শিক্ষক কৰ্মচাৰীয়ে। বিনা চৰ্তে 2319খন বিদ্যালয়ত কৰ্মৰত যি শিক্ষক কৰ্মচাৰী আছে 19,717 গৰাকী পদ প্ৰাদেশিকৰণ কৰিব লাগে। আগলৈ গুৰুত্বপূৰ্ণ খবৰসমূহ পাই থাকিবৰ কাৰণে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। ধন্যবাদ।